অসমবাসী সকলোকে নমস্কাৰ জনাইছোঁ। আজি আচলতে মই গৈ আছোঁ মানে জুবিনদাৰ ঘৰটো চাবলৈ। তামোলপুৰত জুবিনদা আছিলে। জুবিনদা কোনখন স্কুলত পঢ়িছিলে, কোনটো ঘৰত আছিলে, আমি চাবলৈ গৈ আছোঁ। গতিকে আপোনালোক ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া নলবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ তামোলপুৰলৈকে। গতিকে যাওঁচোন। এতিয়া নলবাৰী ৰাস পাই গ'লোঁ। ৰাস চলি আছে যিহেতু ভিডিঅ'টো কাটি দিছোঁ, নহ'লে বহুত লম্বা হৈ যায়। এতিয়া গণেশ মন্দিৰ পালোঁ বাৰু। আচলতে মই গণেশ মন্দিৰৰ পৰা চিধাই যাম বাৰু। আচলতে ঘুগুৰাপাৰ হৈও যাব পাৰি তামোলপুৰ, কিন্তু মই এইপিনে নাযাওঁ বা ৰঙিয়া হৈ যাব পাৰি, নাযাওঁ। মই যাম ধমধমা হৈ আহি আছোঁ। এতিয়া বৰ্তমান ধমধমা পালোৱে। ভিডিঅ'টো যিমান পাৰে শ্বৰ্ট কৰিছোঁ, কাৰণ লম্বা হৈ গ'লে আপোনালোকৰ চোৱাত দিগদাৰী পাব পাৰে। গতিকে ফাইনেলি পাই গ'লোঁ, তামোলপুৰ পাই গ'লোঁ। এতিয়া আমি জুবিনদাই পঢ়া স্কুলখন চাম আৰু জুবিনদাৰ ঘৰটো চাম। গতিকে বলকচোন, দেখাই আছোঁ আপোনালোকে। ভিডিঅ'টো চাই থাকক শেষলৈ, স্কিপ নকৰিব। দাদা পঢ়া স্কুলখন পালোৱে আৰু অলপ পাই গ'লোঁ। বন্ধুসকল দেখিছেনে, এইখনেই আছিল তামোলপুৰৰ আমাৰ জুবিনদাই পঢ়া স্কুলখন। এইখনেই আছিলে, চাওকচোন। তামোলপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়, এইখনতে আমাৰ জুবিনদাই পঢ়িছিলে। দেখিছেনে, আহকচোন। জুবিনদাৰ দেখাই আছোঁ মই স্কুলখন, অলপমান দেখাই আছোঁ। এইখন আছিলে আমাৰ জুবিনদাই পঢ়া স্কুল আছিলে। এইখন আমাৰ জুবিনদা হয়, দেখিছেনে, এইখনতে আছিলে জুবিনদাই পঢ়া। ইয়াতে পঢ়িছিলে ন আপোনালোক? ইয়াতে আমি ইয়াৰে শিক্ষক। অঁ, এখেত দেখিছেনে, প্ৰিন্সিপাল ছাৰক লগ পালোঁ মানে জুবিনদাই পঢ়া মানে স্কুলখনত। মানে জুবিন গাৰ্গ ইয়াতে যি সময়ত পঢ়িছিল, তেতিয়া ধৰক 1988 তেওঁ ইয়াৰ পৰা পাছ কৰি গৈছিল। হয়, মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। আৰু তেওঁ ইয়াৰ পৰা গ'লেও কিন্তু গোটেই অসমতে কিন্তু আমাৰ তামোলপুৰ হায়াৰ ছেকেণ্ডেৰীৰ কথা তেওঁ কৈছিল। মই মেট্ৰিক পাছ কৰিছোঁ তামোলপুৰ হায়াৰ ছেকেণ্ডেৰী। হয় হয়, তামোলপুৰৰ কথা কৈ আছিল। আৰু তেওঁ যথেষ্ট ভালো পাইছিল এইটো। সেইকাৰণে তেওঁৰ কাৰণে আমাৰ বিদ্যালয়খনৰো তাৰমানে পৰিচয় এটা সুকীয়া হৈ আছিল। হয়। গতিকে সেইকাৰণে তেওঁ যোৱাৰ পিছৰ পৰা আমাৰ এনেকুৱা হৈছে যে আমাৰো যেন কিবা পৰিচয় হেৰাই গ'ল নেকি, এনেকুৱা লাগিছে আৰু। আপোনালোকৰ দাদাৰ ফটোখন চাই আছিলে ন? ইয়াতে আহি কিনে আপোনালোকক আহি কিনে দেখা পালোঁ, দাদাৰ ফটোখন চাইছিলে। ছাৰ, একচুৱেলি কি হ'ল, যিহেতু দাদাৰ ন্যায় পোৱা নাই, আপোনালোকে কি ক'ব? আমি ন্যায় বিচাৰোঁ। আমাক লাগে, সোনকালে লাগে, অতি সোনকালে লাগে। যিমান পাৰি ইমান সোনকালে আমাক ন্যায় লাগে। যেতিয়ালৈ আমি জুবিনদাৰ ন্যায় নাপাওঁ, তেতিয়ালৈ আমি শান্তিয়ে নাপাওঁ। জুবিনদাৰ মৃত্যুৰ ৰহস্যটো কি, এইটো আমি এইটো জানিব লাগে আচলতে কি ৰহস্য। এতিয়াতো আমাৰ CM ছাৰেতো কৈছে হত্যাকাণ্ড হোৱা বুলি কৈছে। গতিকে আমি খুব সোনকালে পাম যেন পাইছোঁ। হত্যাকাণ্ড হোৱা বুলি ক'লেও নহ'ব। আমাৰ মানে ন্যায়ালয়ৰ জৰিয়তে যে তেওঁ হত্যাকাণ্ড যে হৈছে, আৰু সেই হত্যাকাণ্ডত জড়িত কোন কোন কালপিত আছে, সেই কালপিত চিনাক্ত কৰি সিহঁতক মানে ভাৰতীয় সংবিধানৰ ধাৰা মতে সিহঁতক মানে বিহিত শাস্তি দিব লাগে। ধন্যবাদ আপোনালোক জনালোঁ। দেখিছেনে, প্ৰিন্সিপাল ছাৰ আছে, শিক্ষক হয়। মই জুবিনদাক পঢ়াইছিলোঁ। জুবিনদাক পঢ়াইছিলে আৰু এখেতে জুবিনদাক পঢ়াইছিলে। কওকচোন, জুবিনদাক পঢ়াইছিলে? মই জুবিনদাক 87ত মই তেখেতে ইয়াত মানে 20 দিন পৰা ইয়াত নৱমমান শ্ৰেণীত তেওঁ এডমিশ্যন লৈছিলে। তেতিয়া মই জুবিনদাক মানে মই বিজ্ঞান বিষয়টো পঢ়াইছিলোঁ 9ত। 10ত মই কিন্তু নাপালোঁ। কিন্তু মই যেতিয়া পঢ়াইছিলোঁ জুবিনদা তেতিয়া সৰল সহজ আছিল, অলপমান চেঙেলীয়া টাইপৰ ল'ৰা আছিল। কিন্তু তেতিয়া তেওঁ পঢ়াৰ প্ৰতিও তেওঁৰ একান্ত ইচ্ছা আছিল। দাদা খুব টেলেণ্ট আছিল ন, পঢ়া শিক্ষাটো মানে টেলেণ্ট আছিল। আৰু তেওঁ পঢ়াৰ লগে লগে তেওঁ মানে বিভিন্ন আমাৰ ইয়াৰ অনুষ্ঠানবিলাকত তেওঁ গান পৰিৱেশন কৰিছিলে। আৰু তেওঁ সকলো লগ বন্ধুৰ লগত মানে ইয়াত ইমান সুন্দৰভাৱে মিলি গৈছিলে। আমাৰ ইয়াত মানে এলুমিনি মিটো হৈ গ'ল। আমাৰ ইয়াত এই 50 বছৰীয়া আমাৰ সোণালী জয়ন্তী হ'লে, সোণালী জয়ন্তীত মানে জুবিনদা ইয়াত আহিছিলে। অহাৰ লগে লগে মানে আমাৰ ইয়াৰ যিখিনি শিক্ষক আছিল, বিশেষকৈ বিশ্বভট্ট, মহেশ লহকৰ আৰু তেওঁৰ যিখিনি বন্ধু আছিল, সেই বন্ধুবিলাকৰ তাত তেওঁ মানে গৈছিল। গতিকে তেওঁৰ পঢ়াত আগৰ পৰাই তেওঁ টেলেণ্ট আছিল। থেংক ইউ, ধন্যবাদ জনাইছোঁ। গতিকে বন্ধুসকল দেখিলেনে, ছাৰ মোৰে ভাগ্যখন ভাল আছিলে নেকি, জুবিনদাক পঢ়োৱা মানে ছাৰজনক লগ পালোঁ, ছাৰজনৰ মন্তব্যটো শুনিলোঁ, সুন্দৰকৈ কৈছে। গতিকে স্কুলখন মই পৰিৱেশটো ঘূৰাই দি আছোঁ। এইখনেই আছিল, এইখনেই আছে সেইখন স্কুল য'ত জুবিনদাই ইয়াতে পঢ়িছিলে। তামোলপুৰৰ এইখন বিদ্যালয়খন, তামোলপুৰত পঢ়া স্কুলখন আছিলে, এইখনে স্কুল আছিলে। দেখিছেনে, এইখন স্কুল আছিল। আমাৰ মৰমৰ জুবিনদা হিয়াৰ আমঠু ইয়াতে পঢ়িছিলে। তামোলপুৰৰ পঢ়া স্কুলখন মই বাৰু দাদাক দেখালোঁ। এতিয়া মই গৈছোঁ, দাদাই যিটো ঘৰত আছিলে, তামোলপুৰত যিটো ঘৰত আছিলে, সেইটো ঘৰ মই দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে বলকচোন, আমি
তামোলপুৰৰ ঘৰটোলৈকে যাওঁ। এতিয়াতো ৰাস হৈ আছে আচলতে। অকল জুবিনদাৰ ঘৰটো পামেই আৰু গৈ আছোঁ। অলপ মানে 1 কিলোমিটাৰ মানৰ ডিষ্টেঞ্চ হ'ব মানে জুবিনদাৰ স্কুলখনৰ পৰা ঘৰটোলৈকে। গতিকে পালোৱে আৰু ঘৰটো দেখিছেনে হোৱা দেখিছেনে ৱালত যে জুবিনদাৰ ফটো লগাই আছে সেইটোৱে আছিল জুবিনদাৰ ঘৰৰ ৱাল হয়। দাদাৰ ঘৰ যাবলৈ চেষ্টা কৰি আছোঁ মই। দাদাৰ ঘৰটো চাবলৈ আহিছোঁ। চাৰিওপিনে দাদাৰ ফটো লগাই থৈ দিছে। এনেকুৱা লাগিছে দেখা পাই কিনে এনেকুৱা লাগিছে ইমান মানে বেয়া লাগিছে যেন ভাষা নাই, ইমান বেয়া লাগিছে দাদাৰ ঘৰটো দেখা পাই কিনে। দেখিছেনে আচলতে গেটটো লগাই আছে, ভিতৰত যাবৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল এইটোৱে আছিল আমাৰ জুবিনদাৰ ঘৰ তামোলপুৰত। এইটো আছিলে দাদাৰ ঘৰ, দাদা ইয়াতে আছিলে। এইটো জুবিনদাৰ ঘৰ আছিলে। এইটো তেখেতে ভিতৰত সোমাব পাৰিলে। চাওকচোন তেখেতে ভিতৰতটো দেখাইছোঁ বাৰু, ইয়াতে লক কৰাই আছে। ভিতৰত একো নাই বাৰু, একো নাই, লক কৰাই আছে। সেইটো ৰুমতে আছিলে, সেইটোৱে ঘৰ আছিল দাদা। জুবিনদাৰ ঘৰ আছিলে এইটো, সেইটোৱে জুবিনদাৰ ঘৰ আছিলে। আপোনালোকক দেখাই দি আছোঁ। বহুত বেয়া লাগিছে জুবিনদাৰ ঘৰটো দেখা পাই কিনে। আচলতে আগতে দেখিছিলোঁ মই ঘৰটো, কিন্তু জনা নাছিলোঁ যে জুবিনদাৰ এইটো ঘৰ আছিলে। আগতে তামোলপুৰত যিহেতু আহিছিলোঁ দেখা পাইছিলে এইটো ঘৰ বুলি জনা নাছিলোঁ। এইটো আছিল জুবিনদাৰ ঘৰ। ঘৰটো ইমান বেয়া লাগিছে, ভাষা নাই, আপোনালোকে জনাব। ৰাস্তাৰ কাষতে হয়। বন্ধুসকল কি ক'ম আৰু, ভাষা নাই। গতিকে বন্ধুসকল মানে জুবিনদাই পঢ়া স্কুলখন আৰু জুবিনদাৰ ঘৰটো য'ত তামোলপুৰত আছিলে সেইটো দেখালোঁ আৰু। গতিকে শেষত এটাই কওঁ, আমাক জুবিনদাৰ ন্যায় লাগে। জুবিনদাৰ লগত আচলতে কি হৈছিল ছিংগাপুৰত আমি জানিব লাগে। গতিকে সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব। জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম।